हेलो फ्रेंड्स मोर अन्य एटा भिडिओले आपनालोকক स्वागतम जनाइছো। আজি মই आपनालोকৰ কাৰণে এটা তেল পিঠা ৰেচিপি লৈ আহিছো। এই তেল পিঠাটো খাবলৈ বহুত টেস্টি হয়। ঠিক আছে, বেছি দেৰি নকৰি এই পিঠাটোনো কেনেকৈ বনালো তাকে आपनालोকক দেখাও। বলক লৈ যাওঁ তেতিয়া হলে মোৰ ভিডিওটো মাজলৈ। মই এটা পাত্ৰত পিঠাগুৰি লৈ লৈছো। এই পিঠাগুৰিখিনি ৰ'দত শুকুৱাই লৈছিলো। ৩-৪ দিন ৰ'দত দি দিছিলো কাৰণ ঠাণ্ডা দিন যে ৰ'দত শুকাবলে ৩-৪ দিন লাগে আৰু। এতিয়া মই পিঠাগুৰিখিনিতে অলপ নাৰিকল লৈ লৈছো, ৰুকি লোৱা নাৰিকল। ইয়াতে নাৰিকলখিনি দি দিছো। তাৰপিছতে ইয়াতে মই অলপ মিঠৈ দি দিম। পৰিমাণ অনুসৰি মিঠৈটো লৈ ল'ব। আপোনালোকে যিমান মিঠা খায় তাৰ পৰিমাণত মিঠৈটো দিব। মিঠৈ বেছি হলে কালাৰটো হয়। এয়া দেখিছেনে, মই মিঠৈখিনি ইয়াতে ভাঙি দিছো। আৰু ইয়াতে মই অলপ বেকিং দি দিছো। আৰু ইয়াতে মই অলপ আটা দি দিছো। আৰু এতিয়া গুটেইখিনি এনেকৈ মিহলি কৰি লম। এয়া চাকচোন, খুব ধুনীয়াকৈ গুটেইখিনি মিহলি কৰি লম যাতে ইটোৰ লগত সিটো বস্তু গুটেইখিনি ধুনীয়াকৈ মিলি যায়। আৰু ইয়াতে অলপ ঠাণ্ডা পানী দি দিছো। এয়া দেখিছেনে, ঠাণ্ডা পানী দি ধুনীয়াকৈ ফেটিব লাগিব। অলপ টাইম ফেটিব লাগিব। এয়া আমাৰ পিঠাগুৰিখিনি ফেটি হৈছে আৰু এয়া দেখিছেনে কিমান ধুনীয়া হৈ গ'ল দেখিবলৈ। আৰু এতিয়া আমি এইখিনি আধা ঘণ্টা মানৰ কাৰণে ঢাকনি দি ঢাকি থৈ দিম। এয়া ঢাকনি মাৰি থৈ দিম। আধা ঘণ্টা ঢাকি থোৱাৰ পিছত এতিয়া মই পিঠা বনাইছো। এয়া চাওকচোন, পিঠাকেইটা কিমান ধুনীয়াকৈ ফুলি ফুলি আহিছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাকেইটা। আপোনালোকেও ট্ৰাই কৰি চাব। খাবলৈও ধুনীয়া হয়, কোমল হয় আৰু বনালে দেখিবলৈও ধুনীয়া হয়। এয়া চাওকচোন, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এয়া চাওকচোন, আমাৰ পিঠা ৰেডি হৈ গ'ল বিহুৰ কাৰণে। আৰু চাওকচোন পিঠাকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টিও হৈছে। যদিহে মোৰ ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।